मसलपुरनि डॉक्टर रवि बर' देहा फाहामसालियाव गोदानै जिल्ला टेलिकनसाल्टेशन हाब बेखेवदों। बाक्सा जिल्ला मसलपुराव थानाय डॉक्टर रवि बर' देहा फाहामसालियाव मोनसे मेहेरगोनां हाबाफारिजों जिल्ला टेलिकनसाल्टेशन हाब बेखेवनाय जाबाय। मसलपुर ओनसोलनि बेरामिफोरनि खाबुनि थाखाय बे टेलिकनसाल्टेशन हाबखौ हाबाफारि बायदियै बेखेवनानै होयो बाक्सा जिल्लानि जिल्ला बेंगिरि मासान्दा मेगदालिन पार्टिना। मख'नो गोनांदि बे हाबनि जाय बाक्सा जिल्लानि सिङाव थानाय गुबुन गुबुन गोथौ ओनसोलनि बेरामिफोरा ई-सन्जीवनी मबाइल एपनि गेजेरजों न'आव थानानैनो आखा-फाखा रोंगौथि गोनां देहा फाहामगिरिफोरनिफ्राय फाहामथायनि बोसोन लानो हागोन। हाबाफारियावनो आलासि महरै बाहागो लायो बाक्सा जिल्ला सावस्रि बिफाननि जयेन्ट डिरेक्टर मनज दास, डक्टर रवि बर' देहा फाहामसालिनि सुपारिन्टेन्डेन्ट डक्टर भुबनेश्वर स्वर्गियारिया लोगोसे हेफाजाब होना जाफुंसार होयो डक्टर रवि बर' देहा फाहामसालिनि डक्टर नार्सफोरा आरो गुबुन गुबुन बे देहा फाहामसालियाव खामानि मावग्रा बिबानगिरिफोरा। बाक्सा डिस्ट्रिक्टर जितु डिस्ट्रिक्ट टेलिकनसाल्टेशन हाब এইটো অফিচিয়েলি উদ্বোধন কৰা হ'ল। ইয়াত আমাৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয় আমাৰ ডিচি মেম তেখেতসকল আমাৰ লগত আছিলে আৰু ইয়াৰ দ্বাৰা মই আশা কৰোঁ যে এই ডিষ্ট্ৰিক্টখনে আমাৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব আৰু আমাৰ যিখিনি ৰোগী আছে তেখেতসকলৰ সহায়ৰ ক্ষেত্ৰত বহুত ফলপ্ৰসূ হ'ব আৰু এই হাবৰ থ্ৰু আমি আমাৰ যিখিনি পেৰিফেৰীত থকা ডক্টৰ আছে CHO আছে তেখেতসকলে আমাৰ স্পেচিয়েলিষ্ট ডক্টৰৰ কনচাল্টেশ্যন পাব আৰু তাৰ উপৰি এই ডিষ্ট্ৰিক্ট হাবৰ লগত আমি ৰিচেণ্টলি এইমছ গুৱাহাটীকো টাই আপ কৰিবলৈ চেষ্টা কৰিম অনাগত দিনত আৰু সিয়ে আমাৰ অসমৰ চিকিৎসা ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী সম্ভাৱনাৰ সূত্ৰপাত কৰিব আৰু বাক্সা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ই এক যুগান্তকাৰী পদক্ষেপ হিচাপে গ্ৰহণ হ'ব বুলি মই আশা কৰোঁ। সকল এইটো টেলিকনচাল্টেশ্যন হাবৰ থ্ৰু উপকৃত এনেকৈয়ে হ'ব যে আপোনাৰ পদূলিত আপুনি এজন বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ পাব। যেতিয়া আমাৰ ৰোগীসকল আমাৰ গাঁৱৰ ভিতৰৰ ছাব চেণ্টাৰলৈ আহে বা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ আহে তাত কেতিয়াবা স্পেচিয়েলিষ্ট কনচাল্টেশ্যনৰ প্ৰয়োজন হয় বা ধৰি লওক আমাৰ আৰু বিশেষজ্ঞ ডক্টৰৰ পৰামৰ্শৰ প্ৰয়োজন হয়, তেতিয়া আমাৰ ছাব চেণ্টাৰত থকা যি CHO আছে বা পেৰিফেৰী হস্পিটেলত যিখিনি PHC আছে তাত থকা যিখিনি মেডিকেল অফিচাৰ আছে তেখেতসকলে আমাৰ ইয়াৰ স্পেচিয়েলিষ্ট ডক্টৰৰ লগত থ্ৰু টেলিকনচাল্টেশ্যন পৰামৰ্শটো ল'ব পাৰিব আৰু মই ভাবোঁ এই ক্ষেত্ৰত ই যথেষ্ট সহায়ক হ'ব। আমাৰ ইয়াত যিটো ICU বনাইছিলে সেই ICUটো মোটামুটি গোটেইবিলাক ৰেডি হৈ আছে। আমাৰ ধৰক অক্সিজেন প্লেনটো আছে, আমাৰ যিটো অক্সিজেন ছাপ্লাই যিটো আছে অক্সিজেন ছাপ্লাই আছে, আমাৰ বেডবিলাকো আছে, কিন্তু আমাৰ যিটো ICU টেকনিচিয়ানৰ যিটো অভাৱ, আমি সেই ICU টেকনিচিয়ানৰ অভাৱৰ কাৰণে আমি সেইটো কাৰ্য কৰিব পৰা হোৱা নাই আৰু আমি আশা কৰোঁ আমাক অসম চৰকাৰে অতি সোনকালে আমাৰ ICU টেকনিচিয়ান দিব আৰু দিলে আমি সম্পূৰ্ণ আমি ICUটো কাৰ্যকৰী কৰিব পাৰিম। আমাৰ ICUত 17খন বেড আছে। আচলতে তেনেকুৱা আমাৰ পেচেণ্টো অহা নাই এতিয়ালৈ। আমাৰ ICUত ভৰ্তি কৰিব পৰা তেনেকুৱা পেচেণ্টো অহা নাই আৰু পেচেণ্ট আহিলেও আমাৰ সেইটো টেকনিচিয়ানৰ অভাৱত আমি হয়তো পঠাব লগা হ'ব পাৰে, কিন্তু আদাৰৱাইজ আমাৰ অক্সিজেন বেডৰ অভাৱ নাই। আমি পেচেণ্ট আহিলে আমি আজিয়েই আমি অক্সিজেন বেডত ৰাখি পেলাই আমি ট্ৰিটমেণ্ট কৰিব পাৰিম। টেকনিচিয়ান আমাক খুব বেছি নালাগে, 8-10জন হ'লে আমাৰ হৈ যাব। এইটো জনা গৈছে। এইটো আমি ৰিপ্লাই পোৱা নাই এতিয়ালৈ। চববিলাকতে হয়তো একেলগেই দিব।